হাই মোৰ মৰমৰ ভিউৱাৰসকল, তোমালোকক মোৰ ইউটিউব চেনেল ইটিচি আছামলৈ স্বাগতম। আজি মই তোমালোকলৈ 10মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইংলিছ মেন বুকৰ এটা কবিতা, যিখন কবিতাৰ নাম এ টাইগাৰ ইন দ্য জু, সেইখন কবিতাক লৈ ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। এটা সৰু প্ৰয়াস চেষ্টা কৰিছোঁ। আশা কৰোঁ তোমালোক ভালকৈ ভিডিঅ'টো চাবা। কবিতাখনৰ নাম আছিলে এ টাইগাৰ ইন দ্য জু, যাৰ অসমীয়াত অৰ্থ হ'ল চিৰিয়াখানাত এটা বাঘ। চিৰিয়াখানাত বাঘ এটাক বন্দী কৰি ৰাখিলে, আবদ্ধ কৰি ৰাখিলে, তাত বাঘটোৰ কেনেকুৱা লাগে, কি কি বিচাৰে, কি নিবিচাৰে, সেইবিলাকৰ বিষয়ে, তাৰ লগতে চিৰিয়াখানাৰ বাহিৰত থকা এটা বাঘ, প্ৰাকৃতিকভাৱে যে থাকে, সেই বাঘটো কি বিচাৰে, কেনেকুৱা থাকে, সেই বিষয়ে এই কবিতাটোত কবিয়ে বৰ্ণনা কৰিছে। এ টাইগাৰ ইন দ্য জু এই কবিতাৰ কবিৰ নাম হ'ল লেছলি নৰিছ। এতিয়া কবিতাখন আৰম্ভ কৰাৰ আগত মই তোমালোকক কবিতাখনৰ মূল সাৰাংশখিনি বুজাই দিব বিচাৰিছোঁ। ভালকৈ শুনিবা যে কবিয়ে এই কবিতাটোত এটা বাঘৰ কথা বৰ্ণনা কৰিছে। কবিয়ে বৰ্ণনা কৰিছে যে প্ৰাকৃতিকভাৱে থকা এটা বাঘ আৰু চিৰিয়াখানাত থকা এটা বাঘৰ মাজত তুলনা কি, সেই বিষয়টোক মূল হিচাপে লৈ কবিয়ে এই কবিতাটো লিখিছে। এতিয়া চাবা যে চিৰিয়াখানাত কি থাকে, এটা বাঘ আছে। এই বাঘটোৰ দেহত কি আছে বুলি কৈছে কবি, স্পষ্ট জকমকীয়া আঁচ আছে, ফিটাৰ দৰে পৰি থকা। সজাত সেই পিঞ্জৰাত বাঘটোৱে নীৰৱে খংভাৱত গুজৰি গুমৰি অহা যোৱা কৰে। নিশ্চয় স্বাভাৱিক, তেনেকুৱা থাকিবই। এনেতে বাঘৰ খং বেছি, আৰু যেতিয়া পিঞ্জৰৰ ভিতৰত থাকে, এতিয়া খং থাকিলেও নীৰৱে চলাচল কৰিব লগা হয়, কিয়নো ইচ্ছা কৰিলেও সি তাৰ পৰা বাহিৰত ওলাই আহিব নোৱাৰে। কিন্তু যেতিয়া বাঘটো তাৰ প্ৰাকৃতিক আৱাসত থাকে, আউট অফ কেজ, পিঞ্জৰাৰ বাহিৰত, সি কি কৰে, ছাত মনে থাকে। যেনেকুৱা সি কি কৰে, পানীৰ উৎসৰ কাষত দীঘল বনত বাগৰি বাঘটোৱে স্বাস্থ্যৱান হৰিণৰ সন্ধানত থাকে। গছৰ ছাট এইকাৰণে থাকে যাতে তেওঁ কি কৰিব পাৰে, তাত থাকি হৰিণ ভক্ষণ কৰিব পাৰে। যে অৰণ্যৰ কাষৰ ঘৰৰ চাৰিওপিনে এই বাঘটোৱে ঘূৰি ফুৰে। কি কৰে, তাৰ ফলত তাৰ মুক্ত হাতোৰে আৰু নখেৰে এক আতংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে, যাতে গাঁৱৰ মানুহসকলে তেওঁক চাই ভয় পায়। যদি বাঘটোক পকীসজাত বন্ধ কৰি থোৱা হয়, সি তাত খং ৰাগত গুজৰি থাকে। সি দৰ্শনাৰ্থীসকলক, যিসকল চাবলৈ যায়, সিহঁতক কেৰেপ নকৰে, ইগনৰ কৰে। নিশাৰ ভাগত কি কৰে, বাঘটোৱে পথত চলি থকা গাড়ীৰ শব্দ শুনে আৰু আকাশৰ উজ্জ্বল তৰাবোৰ প্ৰত্যক্ষ কৰে। এইখিনি আছিলে কবিতাৰ মূল সাৰাংশ। এতিয়া চাবা, আমি আৰম্ভ কৰিম লাইন বাই লাইন। যেনেকুৱা চাবা, প্ৰথম লাইনত লিখা আছে কি, যে হি ষ্টক্স ইন হিজ ভাইব্ৰিড ষ্ট্ৰাইপছ দ্য ফিউ ষ্টেপছ অফ দ্য কেজ অন পেডছ অফ ভেলভেট কোৱাইট ইন হিজ কোৱাইট ৰেজ। যাৰ অসমীয়া অনুবাদ কি হ'ব, যে স্পষ্ট ফিটাৰ দৰে পৰি থকা বাঘটোৱে তাৰ সজাটোত নীৰৱে খংভাৱত গৰ্ভৰে চলাচল কৰে। ৱাক প্ৰাউডফুলি, অৰ্থাৎ যে বাঘটো খং ভাৱত থাকে, কিন্তু ধীৰ গতিৰে নিজৰ পিঞ্জৰাৰ ভিতৰত খোজকাঢ়ি আছে। এতিয়া পিঞ্জৰাৰ ভিতৰত সি খং কৰিলেও একো কৰিব নোৱাৰে, কাৰণ তেওঁ পিঞ্জৰাৰ ভিতৰত তেওঁক আবদ্ধ কৰি ৰখা হৈছে। এতিয়া খং থাকিলেও তেওঁ নীৰৱে চলাচল কৰিব লগা হয়। এতিয়া চাবা, ইয়াৰ অৰ্থখিনি, শব্দ অৰ্থখিনি তলত লিখি দিয়া আছে। ষ্টক্স গৰ্ভৰে চলাচল কৰে, ৱাক্স প্ৰাউডফুলি, ভাইব্ৰিড স্পষ্ট বা পৰিষ্কাৰ, ষ্ট্ৰাইপছ ফিটাৰ দৰে পৰি থকা, ষ্টেপছ খোজ, কেজ পিঞ্জৰা, তাৰপিছত পেডছ গাদী, ভেলভেট কোমল কাপোৰ, কোৱাইট শান্ত, ৰেজ খং। এইখিনি গ'ল। এতিয়া চাম আমি উইল কাম টু ষ্টেঞ্জা 2। ইয়াত কি লিখা আছে চাবা, হি শুড বি লাৰ্কিং ইন শ্বেডো স্লাইডিং থ্ৰু লং গ্ৰাছ নিয়াৰ দ্য ৱাটাৰ হল হুৱেৰ দ্য প্লাম্প ডেৰ পাছ। ইয়াৰ অনুবাদখিনি শুনিবা, যে হি শুড বি লাৰ্কিং ইন শ্বেডো
sliding through long grass near the water hole where the plum deer pass. তাৰমানে কি কৰে যে দীঘল ঘাঁহনিত বাগৰি ছায়াত বাঘটো লুকাই থাকে, যে পানীৰ উৎসৰ মানে ছিদ্ৰ সমীপত য'ত সুস্বাস্থ্যৱান হৰিণবিলাক বিচৰণ কৰে, অৰ্থাৎ কি বুজিলোঁ যে সতেজ হৰিণৰ সন্ধানত বাঘটোৱে পানীৰ ছিদ্ৰৰ কাষত থকা দীঘল ঘাঁহৰ আঁৰৰ ছায়াত কি কৰে লুকাই থাকে, যাতে তেওঁ হৰিণটোক ভক্ষণ কৰিব পাৰে। ইয়াৰ অৰ্থ চাবা, ইয়াত লিখা আছে লাৰ্কিং লুকাই থকা, শ্বেডো ছাঁ, শ্লাইডিং বাগৰি থকা, গ্ৰাছ ঘাঁহনি, হল ছিদ্ৰ, প্লাম ডেৰ স্বাস্থ্যৱান হৰিণ, পাছ চলাচল। এতিয়া আমি আহিম ষ্টেঞ্জা 3ত। চাবা যে হি শুড বি স্নাৰ্লিং এৰাউণ্ড হাউচেছ এট দ্য জংগলছ এডজ, বেৰিং হিজ হোৱাইট ফেংছ, হিজ ক্লাউছ টেৰৰাইজিং দ্য ভিলেজ। ইয়াৰ অৰ্থ কি হ'ব যে অৰণ্য বা জংঘলৰ প্ৰান্তত সীমাত থকা ঘৰৰ চাৰিওপিনে বাঘটোৱে খঙতে গুজৰি থাকে, তাৰ মুক্ত বগা দাঁত, তাৰ হাতোৰাৰে গাঁওখনত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। তাৰমানে গাঁৱলীয়াসকলক তেওঁ কি কৰে ভয় খুৱাই, স্কেয়াৰ কৰে, হয়নে? এতিয়া ইয়াৰ অৰ্থ চাবা, স্নাৰ্লিং মানে গুজৰা, এডছ মানে প্ৰান্ত, বাৰিং মুক্ত, ফেংছ দাঁত, ক্লাউছ হাতোৰা, টেৰৰাইজিং ভয় প্ৰদৰ্শন কৰা। এতিয়া আমি আহিম ষ্টেঞ্জা 4লৈ। ইয়াত চাবা কি লিখা আছে, বাট হি ইজ লকড ইন এ কনক্ৰিট চেল, হিজ ষ্ট্ৰেংথ বিহাইণ্ড বাৰ্ছ, ষ্টকিং দ্য লেন্থ অফ হিজ কেজ, ইগনৰিং ভিজিটৰ্ছ। ইয়াৰ অনুবাদখিনি শুনিবা যে কি কৰা হয়, বাট কিন্তু বাঘটোক কি কৰা হয় পকী কোঠাত আবদ্ধ কৰি থোৱা হয়, তাৰ শক্তি কেৱল দণ্ডবিলাকৰ মাজতে প্ৰদৰ্শিত হয়। সি দৰ্শনাৰ্থীসকলক উপেক্ষা কৰি তাৰ পিঞ্জৰাটোৰ ভিতৰত চলাচল কৰি থাকে। তাৰমানে কি কৰা হয় যে যেতিয়া ইনচাইড দ্য কেজ, যেতিয়া কেজৰ ভিতৰত থাকে, পিঞ্জৰাৰ ভিতৰত থাকে, তাক কি কৰা হয় নিশ্চয় আবদ্ধ কৰি ৰখা হয়। এতিয়া তাৰ শক্তি তাক ক'ত প্ৰদৰ্শন কৰিব, মানুহৰ লগতো দেখাব নোৱাৰে, তো কি কৰে কেৱল দণ্ডবিলাকৰ মাজতে প্ৰদৰ্শন কৰে, ভিতৰৰ ফালৰ পৰা তেওঁ কি কৰে খং দেখায়। তো দৰ্শনাৰ্থীসকলক কি কৰে উপেক্ষা মানে ইগনৰ কৰে, আৰু পিঞ্জৰাৰ ভিতৰত তেওঁ চলাচল কৰি থাকে। এতিয়াৰ অৰ্থ চাবা যে কনক্ৰিট মানে লুজ চিমেণ্টৰে নিৰ্মিত, চেল মানে কুঠুৰি, ষ্ট্ৰেংথ শক্তি, বাৰ্ছ দণ্ড, লেন্থ দৈৰ্ঘ্য। এতিয়া আমি আহিম ষ্টেঞ্জা 5লৈ। ভালকে চাবা কি লিখা আছে, হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট, দ্য পেট্ৰলিং কাৰ্ছ এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়েণ্ট আইজ এট দ্য ব্ৰিলিয়েণ্ট ষ্টাৰ্ছ। ইয়াৰ অনুবাদ হ'ব যে ৰাতি বাঘটোৱে টহলদাৰী গাড়ীবোৰৰ অন্তিম শব্দটো শুনা পায়, মানে ৰাতিত যিবিলাক গাড়ী চাড়ী যায় এইবিলাক গাড়ীৰ শব্দটো শুনিবলৈ পায়, আৰু আকাশৰ উজ্জ্বল তৰাবোৰলৈ সি তাৰ তিৰিবিৰীয়া চকুযোৰেৰে থৰ লাগি চাই থাকে। এইখিনি আছিলে এই কবিতাটোৰ মূল সাৰাংশ, ষ্টেঞ্জা বা ষ্টেঞ্জা। এইখন কবিতাৰ কবি আছিলে কোন, লেছলি নৰিছ। এতিয়া ভিডিঅ'খন সমাপ্ত কৰাৰ আগত মই আকৌ তোমালোকক সাৰাংশখিনি আকৌ ক'ব বিচাৰিছোঁ, তোমালোকৰ উপকাৰ হ'ব বুলি মই ভাবোঁ। এতিয়া শুনিবা যে কি আছিলে, কবিতাৰ নাম আছিলে এ টাইগাৰ ইন দ্য জু, যাৰ অসমীয়া কি আছিলে চিৰিয়াখানাত এটা বাঘ। এই কবিতাটোত কবিয়ে চিৰিয়াখানাত থকা এটা বাঘ আৰু চিৰিয়াখানাৰ বাহিৰত মানে প্ৰাকৃতিকভাৱে থকা এটা বাঘৰ মাজত যে কি তুলনা বা পাৰ্থক্য আছে, সেইখিনি কথা কবিয়ে এই কবিতাটোত তুলি ধৰিবলৈ বা দাঙি ধৰিবলৈ চেষ্টা বা প্ৰয়াস কৰিছে। যে কি কৈছে যে চিৰিয়াখানাত এটা বাঘ আছে, বাঘটোৰ দেহত কি থাকে স্পষ্ট জকমকীয়া আঁচ থাকে, মানে ফিটাৰ দৰে পটি থকা, যে সজাত পিঞ্জৰাৰ ভিতৰত বাঘটোৱে নীৰৱে খংভাৱত গুজৰি গুমৰি অহা যোৱা কৰি থাকে। কিন্তু যেতিয়া বাঘটো তাৰ প্ৰাকৃতিক আৱাসত থাকে, মানে আউট অফ কেজ পিঞ্জৰাৰ বাহিৰত, সি কি কৰে ছাত মনে মনে লুকাই থাকে, কিয়নো তেওঁ যাতে সিফালেৰে এইকাৰণে লুকাই থকা যাতে তেওঁ স্বাস্থ্যৱান হৰিণসমূহক তেওঁ ভক্ষণ কৰিব পাৰে। মানে পানীৰ উৎসৰ কাষত দীঘল বনত বাগৰি বাঘটো স্বাস্থ্যৱান হৰিণৰ সন্ধানত থাকে, অৰণ্যৰ কাষৰ ঘৰৰ চাৰিওপিনে ঘূৰি ফুৰে। বাঘটোৱে কি কৰে সেই গাঁৱলীয়াসকলক ভয় খুৱায়, তেওঁৰ
মুক্ত হাতোৰে আৰু নখেৰে এক আতংকময় পৰিস্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰে। যদি বাঘটোক পকী সজাত বন্দী কৰি থোৱা হয়, আকৌ আগত গ'লে ইনচাইড দ্য কেজ, যদি পকী সজাত বন্দী কৰি থোৱা হয়, সি তাত খং ৰাগত গুজৰি থাকে। সি দৰ্শনাৰ্থীসকলকো কেৰেপ নকৰে। নিশাৰ ভাগত বাঘটোৱে পথত চলি থকা গাড়ীৰ শব্দ শুনে আৰু আকাশৰ উজ্জ্বল তৰাবোৰ প্ৰত্যক্ষ কৰে। এইখিনি আছিলে এইখন কবিতাৰ মূল সাৰাংশ। তোমালোক যদি কিবা হ'লেও অকণমান উপকৃত হৈছা, অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেল ATC অসমখন ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰিবা, যাতে সিহঁতেও উপকৃত হয়। সিহঁতেও ক'বা, সিহঁতে যাতে বেলেগলৈ শ্বেয়াৰ কৰে। ধন্যবাদ। লগতে যদি কিবা অসুবিধা থাকে তোমালোকৰ এই কবিতা লগতে মেইন বুকৰ ইংলিছৰ, কমেণ্ট বক্সত জনাবা। ইয়াৰ কুৱেশ্যন আনচাৰ লাগিলেও জনাবা, মই নিশ্চয় দি দিম। ধন্যবাদ।